ভেৰগাঁৱৰ উটমাৰীত নৱনিৰ্মিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত UPPLৰ সভাপতি প্ৰমোদ বড়ো। UPPLে কোনো দলক প্ৰত্যাহ্বান কৰি ৰাজনীতি কৰা নাই। আমাৰ লক্ষ্য ৰাইজৰ সমস্যা। প্ৰমোদ বড়ো। আজি ওদালগুৰি জিলাৰ অন্তৰ্গত ভেৰগাঁৱৰ উটমাৰীত নৱনিৰ্মিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত উপস্থিত হৈ UPPLৰ সভাপতি প্ৰমোদ বড়োৱে শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত প্ৰণিপাত জনাই সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে মই মন্দিৰ পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এক অঞ্চলত এই ধুনীয়া মন্দিৰটো সজোৱাৰ বাবে। ইয়াত বিভিন্ন লোকে আত্মশুদ্ধিৰ বাবে পূজা অৰ্চনা কৰিব পাৰিব। ৰাজনৈতিক দিশত BPFৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে হাগ্ৰামা মহিলাৰ যি স্বেচ্ছাচাৰী স্বভাৱ সেই স্বভাৱৰ বাবে তেওঁলোকৰ কৰ্মীসকল অতিষ্ঠ হৈ পৰিছে আৰু লাহে লাহে দল এৰি যাবলৈ ধৰিছে। দুটা কথা তেওঁলোকে দল এৰিব বিচাৰিছে বুলি মই ভাবিছোঁ। এফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ স্বেচ্ছাচাৰী স্বভাৱ আৰু আনফালে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ। আৰু তৃতীয় কথা এটাও আছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ যি শীতল যুদ্ধ সেই শীতল যুদ্ধই দলৰ কৰ্মীবিলাকক এটা অস্থিৰ আনি দিছে। বছৰ বছৰ ধৰি আজি চন্দন ব্ৰহ্ম ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো ৰাজনীতি সেই ৰাজনীতিটো নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰি আহিছে। আনফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ ৰাজনীতি নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ কৰি আহিছিলে। ইয়াৰ উদাহৰণস্বৰূপে 5 বছৰ আগতে যেতিয়া মন্ত্ৰীসভা গঠন হৈছিলে তাৰ প্ৰথম তালিকাত ৰিহন দৈমাৰী আৰু প্ৰমীলাৰাণী ব্ৰহ্মৰ নাম আছিলে, কিন্তু চন্দন ব্ৰহ্মৰ নাম নাছিলে। তেতিয়া চন্দন ব্ৰহ্ম বেছিকৈ স্পষ্ট হৈ পৰিছিলে যে হাগ্ৰামা মহিলাৰীয়ে তেওঁক বেছিদিন ৰাজনীতিত থকাটো বিচৰা নাই। আজিলৈকে সেই শীতল যুদ্ধ জুইটোৱে BPFক লাহে লাহে জ্বলি পুৰি শেষ কৰিছে আৰু বহু নেতাকৰ্মী তাৰ পৰা ওলাই আহিছে। যদিও আমি বিৰোধী পাৰ্টি তথাপিও BPFৰ অৱস্থাটো দেখি আমাৰো দুখ লাগিছে বুলি বক্তব্য কৰে। অৰূপ বড়োৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.